অখ্যাত সংগঠনৰ আছু বিৰোধী শ্লোগান সাহিত্য সভাৰ ভূমিকাৰ বিৰুদ্ধে শ্লোগান ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সংক্ৰান্তত জাতীয় সংগঠনৰ ভূমিকাত খুব এয়া ষ্টাফ কলেজৰ বাহিৰৰ দৃশ্য এইদৰে একাংশ প্ৰতিবাদকাৰীয়ে সদৌ অসম ছাত্ৰ সন্থা মুৰ্দাবাদ ধ্বনি দিছে তেওঁলোকে সাহিত্য সভাৰ বিৰুদ্ধে শ্লোগান দিছে ভালকৈ শুনক এওঁলোকৰ শ্লোগান প্ৰশ্ন হয় এই সংগঠনে আছুৰ বিৰুদ্ধে শ্লোগান দিছে কিয় বিধেয়কখনৰ বিৰোধিতা কৰিবৰ কাৰণে কোনো এটা জাতীয় সংগঠনক দেখা পোৱা নগ'ল আজি ৩-৪ দিনমানৰ পৰা আমি ফেচবুকৰ জৰিয়তে ইণ্ডিভিজুৱেলি ৰাইজক আহ্বান জনাই আছিলোঁ ফেচবুকেই হওক বা ইলেক্ট্ৰনিক মিডিয়াই হওক বা প্ৰিণ্টিং মিডিয়া হওক বা যিকোনো ধৰণৰ তেওঁলোকৰ চ'ৰ্চেদি তেওঁলোকে জাতীয় সংগঠনসমূহে ৰাইজৰ প্ৰতি কোনো ধৰণৰ আহ্বান দিয়া দেখা নগ'ল সাহিত্য সভাত নীৰৱে কিয় আছে সাহিত্য সভা তৎপৰ হোৱা নাই কিয় বিশিষ্ট লেখকৰ সমালোচনা তাতকৈও বেছি বাজি উঠিব লাগিছিল অসম সাহিত্য সভা কিন্তু অসম সাহিত্য সভাৰ কোনো খবৰেই কাগজত পোৱা নাই কোনো খবৰেই আমি টিভি চেনেলত পোৱা নাই কি কথা তেওঁলোক জাতীয় সংগঠন নহয় নেকি তেওঁলোকে অসমীয়া জাতিৰ কথা নাভাবি কাৰ কথা ভাবিছে এইখিনি সময়তেই সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে জানিবলৈ দিয়া মতে ইতিমধ্যে তেওঁলোকৰ সজাতি দল এটাই সংসদীয় কমিটিৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰিবলৈ সাজু হৈছে এই যিটো নেকি আমাৰ বিদেশী ধৰ্মৰ ভিত্তিত ভাগ কৰা যিটো নেকি প্ৰৱণতা সেই কাম আমি অসম মুলুকত আমি হ'ব নিদিওঁ কংগ্ৰেছে দাখিল কৰিলে স্মাৰকপত্ৰ NRC ক্ষতিগ্ৰস্ত নাগৰিকত্ব বিধেয়কৰ বাবে এই কাৰ্যই অসম চুক্তিক নস্যাৎ কৰিব আৰু অন্য হাতেদি অসম চুক্তিৰ আধাৰত আজি অসমত NRC প্ৰস্তুতিৰ কাম চলি আছে আৰু এই NRC সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত চলিছে অসমৰ সকলো ৰাইজে আশা কৰিছে শুদ্ধ NRC যাতে চিৰদিনৰ কাৰণে বিদেশী নাগৰিকৰ সমস্যাটো সমাধান হয় আৰু এই NRCৰ ভিত্তিবৰ্ষ 1971 চনৰ 25 মাৰ্চ কৰিছে আৰু তাৰ ভিত্তিত ফাৰ্ষ্ট ড্ৰাফ্ট পাব্লিকেশ্যন হৈ গৈছে ছেকেণ্ড ড্ৰাফ্ট পাব্লিকেশ্যন হোৱাৰ পথত আছে গতিকে এনে পৰিপ্ৰেক্ষিতত এই বিলখন যদি সংশোধিত হয় তেতিয়াহ'লে ই NRCৰ পাৰপাছটো সম্পূৰ্ণৰূপে ফেইল কৰিব ইপিনে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই এটা প্ৰতিনিধি দল লৈ গৈ স্মাৰকপত্ৰ প্ৰদান কৰে যুটীয়া সংসদীয় কমিটিৰ ওচৰত আমাৰ সকলো সদস্য মিলি যিখন স্মাৰকপত্ৰ দাখিল কৰিছে তাৰ লগতে যথেষ্ট দলিল দিয়া হৈছে বিভিন্ন ধৰণৰ আপোনাৰ সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট বিশেষকৈ ধৰক ধৰ্মনিৰপেক্ষতা সম্পৰ্কে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আৰু সেইটো যে এটা আমাৰ সংবিধানৰ মৌলিক চৰিত্ৰ তাৰ সলাব নোৱাৰি তাৰ প্ৰমাণ এই বাংলাদেশী হিন্দুৰ সংখ্যা অসমত কিমান হ'ব এই যে বহু লক্ষ মানে 50 লক্ষ মানুহ হ'ব পাৰে তাতকৈ বেছি হ'ব পাৰে দেখা গৈছে অধিকাংশ প্ৰতিনিধি দলেই হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বিৰোধিতা কৰিছে ব্যুৰো ৰিপৰ্ট DY365